এজোপা তাল গছত উঠি পেলাই কাটি আছে। এজোপা কাটি পেলাব লাগে, কাৰণ ইয়াত কিনাৰত নাৰিকল আছে, তামোল গছ আছে, এনেকৈ তাল গছ কেইবাজোপা আছে ইয়াত। এইবোৰ চব কাটিব লাগে, নাৰিকল গছৰ কাৰণে, তামোল গছৰ কাৰণে, কাৰণ তাল গছৰ পাতবোৰ বহুত ডাঙৰ ডাঙৰ। এইবোৰৰ পৰা বেলেগ গছ উঠিব নোৱাৰে। উঠিলে মানে কিবা চেচুকীয়া ষ্টাইলৰ হয়, সেইকাৰণে এইবোৰ কাটিবলগীয়া হৈছে। এতিয়া বতৰটো ইয়াত বহুত বৰষুণ হ'লেও এই তামোলজোপা দিয়ে উঠি গৈ পেলাই এনেকৈ কাটিছেগৈ। এইবোৰ চব মানুহে এনেকৈ কাটিব নোৱাৰে, এজন বুলিহে ইমান সাহস কৰিছে বৰষুণৰ বতৰত। এইপিনে তাল গছৰ পাতবোৰ, যিবোৰ ঠাৰিবোৰ আছে পাতৰ, তাত গোটেই কাঁইট আছে। কাঁইটৰ পৰা কাটিবলৈ অলপ অসুবিধা হৈছে, এনেকৈ চুচি ল'বলগীয়া হৈছে। কাঁইট মানে একেবাৰে হেকচু ব্লেডখন যে দেখিছে, হেকচু ব্লেডখনৰ নিচিনা একদম পুৰা ধাৰ আছে, মানে কাঁইট আছে। আপুনি ইচ্ছা কৰিলে মানে ধৰি লওক বাঁহ চাহ কাটিব নোৱাৰে বাৰু, এনেই কাগজ চাগজ কাটিব পাৰিব। अरे कहना क्या चाहते हो? এয়া দেখিছে নহয় কিমান ওপৰত, আপোনাক মই দেখুৱাই আছোঁ এনেও কিমান ওপৰত উঠি আছে। এনেকৈ আহি থাকিলে মানে পাত বহুত ওপৰত উঠি আছে। এতিয়া ৰছডালে বান্ধি থৈ আহিব, বান্ধি অহাৰ পিছত মেচিনে কাটিব, ইফালে টানি পেলাই সিফালে গিৰাই দিয়া হ'ব। আমি বহুতখিনি আছোঁ, গছ কাটিবৰ কাৰণে আহিছোঁ। এইফালে এইবোৰ ধেৰ চি এডাল লৈ অহা আছিলে, চিডাল কোনো কামতে নিদিলে। এইফালে এইটো এটা আছে, আৰু মোক দেখি পাব পিছত। সেইজোপা কাটি দিলে, তামোলজোপা জোৰ নপৰে আৰু, সেইখিলা কাটি দিলে মানে। পাত কমচে কম 3 খিলামান টকৌ পাতৰ মান ডাঙৰ হ'ব। এই ঘৰ চৰৰ কাৰণে বহুত ভাল আছিলে, আগৰ দিনত এনেকুৱা পাতেই হেৰি কৰে। ধৰি দিছে অলপ, কাৰণ তলত শিলগুটি বহুত আছে, মানে বহুত কষ্টত উঠি আহিছে এইকেইটা। তাকে মেচিনত তেল ভৰাই আছে, পেট্ৰল হয় এইটো। নেপেলাবিও, বহুত দাম আছে। মেচিনটো খালে মানে মানুহ মৰি যাব, হৈ গ'ল পেট্ৰল ভৰোৱা, হৈ গ'ল। এইটো কি বস্তু? মবিল জ্বলা মবিলো ভৰাব লাগে ন? জ্বলাই দিবি, এই মবিল ভৰাই দিলো, ভৰাই দিলে লগাই থব লাগিব নে? এইটো লগাই থব লাগিব,
ই নিজে কাটিব গছজোপা हम मालूम है तेरे बाप को मत सिखा चल এই এটা Hola, fuera.